हेलो गाइस কি খবৰ আপোনালোকৰ আজি আমি আহিছো শিলাপথাৰ মালিনী থান এ মালিনী থানৰ দৃশ্য তাৰ পিছত ভাবিলো শিলাপথাৰ আহিলো যেতিয়া বন্ধুনীৰ মাহঁতৰ ঘৰলে মোৰ হকিৰ মাহঁতৰ ঘৰলে তো ভাবিলো মালিনী থানত এবাৰ আহি যাও তো হেতু কাৰণে আহিলো আৰু এতিয়া আপোনালোকক দেখুৱাম তো বলক আমি চাই থাকো মা হায়টা দি দিব बेटा बेटी हाय कर दिया मालिनी थान যাবলৈ আমি পাহাৰৰ ৰাস্তাই ৰাস্তাই বগাইছো মানে গাড়ীত গৈ আছো আৰু এতিয়া আমি গৈ পাম আৰু অকণমান দেৰি আছে আপোনালোকে চাই থাককচোন আমি থান আহি পাই গলো সেইটো দেখিছে আপোনালোকে মন্দিৰটো তো আমি আহি পালো এতিয়া গাড়ীৰ ভিতৰতে আছো আমি গাড়ীৰ পৰা নামিম আৰু তাৰ পিছত আমি পূজাৰ কাৰণে কিছুমান সামগ্ৰী ল'ম পূজাৰ সামগ্ৰীবোৰ প্ৰসাদ চাকি তাকি বলচোন আমি বস্তুবোৰ লৈ লওঁ প্ৰথমতে গাড়ীৰ পৰা আমি নামি লওঁ আৰু এতিয়া আমি কি কৰিম পূজাৰ কাৰণে পূজাৰ থাল লৈ লওঁ ভিতৰত আমি পূজা কৰিম যেতিয়া চাকিটো দিব লাগিব তিনিখন লৈ লওঁ চাকি দিবা নেকি চাকি তিনিখন লৈ লওঁ বেলেগ বেলেগকৈ ল'ব বেলেগ 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 কি কি দিয়ে প্ৰসাদ মই লৈছোঁ চাকি নকল বনাই দিয়া তাৰপিছত খিচমিচ খিচমিচ লৈ আপোনাৰ কি দিব চাকি কে গছ মায়েৰা লৈ লওঁ লগতে লৈ লওঁ এগছে ল'ব মোক নাৰিকল নালাগে মই হেৰি নাৰিকল নালাগে না এইটো কেনেকৈ দাম এইটো 50 কে দি দিছোঁ 50 টকা এইটো সেই গাড়ীত লগাব পাৰিবি লৈ লওঁ তহঁতক চাউল 12 দিবা হা ঠিক আছে গাড়ীত লমাই দিবি আকৌ এতিয়া পূজা কৰি লওঁ এইটো হাত লৈ লওঁ পূজা কৰি দিম আকৌ গাড়ীখনৰ কাৰণে পূজাৰ বস্তু ৰেডি কৰা হৈ আছে ন সেন্দুৰ দিয়ে নে সেন্দুৰ দিয়ে মা মন্দিৰৰ সেন্দুৰ দি দাগা গছত বান্ধিবা আচ্ছা তাৰপিছত তেল জ্বলাব আমি পূজাৰ থাল লৈ ললোঁ নেহা তোমাৰটো দেখুৱাই দিয়া নেহাই ল'লে সিফালে মা ময়ো লৈ ললোঁ এতিয়া আমি পূজা কৰিম আপোনালোকক দেখাম বলক ইয়াত টিকেট লোৱা হৈ আছে বলক আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাওঁ এইখিনি সময়ত ভিডিঅ'টো মোৰ মানুহজনে কৰি আছিলে মিষ্টাৰে কৰি আছিলে তো মোৰ ভইচটো ইয়াত মই এড কৰি দিছোঁ আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাবলৈ গৈ আছোঁ ইয়াতে আমাৰ টিকেট পাছ হৈ আছে তো বলক আমি চাওঁ ইয়াত আছে ন মই কৰোঁ ইয়াতে এইবোৰ ৱালত গোটেই ৰাসৰ মূৰ্তিবোৰৰ ছবিবোৰ আঁকি আঁকি থোৱা আছে ফোন নম্বৰ দিছে যে তাৰমানে কৃষ্ণই কেনেকৈ ৰাসলীলা কৰিছিলে সকলোবোৰে ইয়াতে আছে আপোনালোকে চাওকচোন অকণমানকৈ তুলিছোঁ বৰ বেছি তুলিব পৰা নাই বৰষুণো আহি আছিলে যিহেতু নহয় বৰষুণ পৰিছে গোটেইবোৰে আছে আগলৈ বনাইছিলে মোৰ ভাৱ নাই মই যে ইয়াত আহিম এতিয়া আমি গৈ আছোঁ মালিনী থানৰ ওপৰলৈ মানে মন্দিৰলৈ মা পাপা তাৰপিছত মানুহজন গৈছে আগত
আৰু ইফালে আছে নেহাৰ কাৰণে আজি ফাৰ্ষ্ট মালিনী থান আহিবলৈ পাইছোঁ তোমাৰ মাৰ ঘৰৰ ওচৰত। এইবাৰ মোৰ মাৰ ঘৰলৈ গ'লে তোমাক দেখুৱাম বাৰু কিবা কিবি। ওপৰলৈ উঠি গৈছোঁ, তাতে হিল পিন্ধি আহিছোঁ, ভবা নাছিলোঁ ইয়ালৈ আহিম বুলি। তো হিলত কেনেকৈ উঠিম আৰু হিল পিন্ধি আহিছোঁ। ইয়াতে যদি শ্লিপ হ'ব লাগে একদম তলত, চিধা তলত পামগৈ। ব'লক এতিয়া ওপৰলৈ গৈ থাকোঁ, ওপৰত গৈ লগ পাম আপোনালোকক। বৰষুণতো ভিডিঅ' কৰিছোঁ, বৰষুণ পৰি আছে। এয়া মালিনী থানৰ ওপৰৰ মন্দিৰ, মানে থানখন। তাত আহিছোঁ, বৰষুণ পৰি আছে। ব'লক আমি ভিতৰলৈ যাওঁ এতিয়া। ক'ত খুলিব লাগিব? ওপৰত আছে ৰুক্মিণী থান আৰু আমি বগাই আছোঁ পাহাৰ। চলো চলো চলো।
আহিছোঁ কৰবা ৰুক্মিণী থানৰ ওপৰত ভাগৰ লাগি গৈছে কোন একদম ওপৰলৈ গৈ আছোঁ হা অ' এই ওখ ন এইখনে হৈছে ৰুক্মিণী থান আৰু শুনা মতে আমাক কোৱা মতে শ্ৰীকৃষ্ণই হেনো ৰুক্মিণীক ইয়াতে আনি পলুৱাই থৈছিলে তো সেইটো কাৰণে ইয়াতে ৰুক্মিণী এইখনক ৰুক্মিণী থান বুলি কয় তো আহি বহুত ভাল লাগিলে চাই বহুত ভাল লাগিলে কেতিয়া চাবলৈ পাম আশা কৰা নাছিলোঁ এতিয়া আমি তললৈ নামি যাওঁ বৰষুণ আহিছে যেতিয়া সোনকালে ঘৰমুৱা হ'ব লাগে থানখনৰ বেক চাইডটো এবাৰ চাওঁ কেনেকুৱা চাই মেলি তাৰপিছত আমি ওলাই যাম বৰ বেছি দেৰি নকৰোঁ বৰষুণ আহিছে আৰু আমি ঘৰলৈ যাব লাগে তো এইটো হৈছে থানখনৰ বেক চাইড আৰু এইখন হৈছে মেইন মালিনী থানখন আমি ৰুক্মিণী থানৰ পৰা নামি আহিলোঁ এতিয়া তলত ওপৰত ভিডিঅ' কৰা নহ'ল বহুত ভাগৰ লাগিলে এইবোৰ শিলৰ মূৰ্তি শিলত কাটি কাটি বনোৱা তাৰমানে ন মানে বহুত ঐতিহ্যপূৰ্ণ হয় হয়নে সেইটো হেৰি গণেশ এইবোৰ আগৰ দিনতে বহুত আগতে এনেকৈ শিলত কাটি কাটি বনোৱা এইবোৰ মূৰ্তি তো ভাবিলোঁ এবাৰ কেপচাৰ কৰি থৈ দিওঁ ঢেৰ আছে ৱাল হৈ আছিলে মানে এইবোৰ ন বনালে যে এইখিনি উলিয়াই এনেকৈ বনাই থৈ আচ্ছা এইবোৰ চব